ভাল নহয় তাত কেলে নিছিলে আৰু তাৰ হাতখন ইমান কোমল গোটেই বন্ধুবোৰক গোটেই মানুহবোৰক ইমান ভাল পাইছিলে অকমান মানুহে তাৰ কথা নাভাবিলে মোক ইমান এনকাৰেজ কৰিছিলে মোৰ কিতাপ লিখা ইমান এনকাৰেজ কৰিছিল মোৰ লগত এটা বেলেগ আছিলে মোৰ বন্ধু আছিলে মোক সন্মান দিছিলে মোৰ লগত কিন্তু সেইবোৰ মই কাকো দিব নোৱাৰো কেতিয়াও জীৱনত কাৰণ মোক সন্মান দিছিলে সন্মান দি পেলাই মোক মোৰ বন্ধু আছিলে মই এইবোৰ মিউজিক এইবিলাকৰ কথা পাতিছিলো তাৰ লগত সি মোক কিমান ষ্ট্ৰেংথ দিয়ে দুখৰ টাইমত কিমান ষ্ট্ৰেংথ দিয়ে মোক কিমান ষ্ট্ৰেংথ দিয়ে এই মানুহগৰাকীৰ পডকাষ্টত গৈছিলো শনিবাৰে লৈ গৈছিলে ৰীতা চৌধুৰী সি কৈছিলে কিন্তু যে মই যদি মোক মানুহে জানা ইয়াতে খুব ভাল পায় যদি মই মৰি যাওঁ এইবোৰ কথা পাতি থাকে এসপ্তাহ গুৱাহাটী দিব কিন্তু এইটো কথা হ'ল নেকি